Hello everyone, welcome back to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে বইল চিকেনৰ এটা নতুন ৰেচিপি লৈ আহিছো। বেছিকৈতো চিকেন তেলত বনাই খোৱা হয়, কিন্তু এনেদৰে এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত ভাল হয়, লগতে বহুত হেলদিও হয়। আৰু যিসকলে ডাইটিং কৰি আছে তেওঁলোকে এনেদৰে বনাই খাব পাৰে। মই পিছে ডাইটিং কৰা নাই, কিন্তু এনেদৰে খাই ভাল পাওঁ। আৰু যিসকলে বইল খাই বেয়া পায় আপোনালোকেও এবাৰ এনেদৰে বনাই ট্ৰাই কৰি চাবচোন, খাবলৈ বহুত ভাল পাব। এই ৰেচিপিটো বনাবলৈ একেবাৰে কম সময় লাগে আৰু বনাবলৈ বহুত সহজ হয়। আৰু এই ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু মোৰ নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই নতুন ভিডিঅ' আপলোড দিলে আপোনালোকে নটিফিকেশ্যন মোক পাই যায়। আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে কেনেদৰেনো মই বইল চিকেন বনাওঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিয়া হওক। মই যিহেতু এজনৰ বাবে বনাম, সেইকাৰণে এজনৰ জোখাৰে এয়া চিকেন লৈছোঁ আৰু চিকেনখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া ইয়াত এচামুচ জালুকৰ গুড়ি দিছোঁ। এয়া ঘৰুৱা জালুক হয় আৰু ঘৰুৱা জালুক বহুত জ্বলা হয়, সেইকাৰণে এচামুচ দিলেই হ'ব। যদি আপোনালোকে বেছিকৈ জ্বলা খাই ভাল পায় তেতিয়াহ'লে বেছিকৈ দি ল'ব পাৰে। এতিয়া ইয়াত সোৱাদ অনুসৰি এচামুচ নিমখ দিছোঁ আৰু এচামুচ আদা নহৰু পেষ্ট দিছোঁ। ইয়াত মই অন্য মছলা ব্যৱহাৰ নকৰোঁ। আৰু ইয়াতে এটা পিঁয়াজ সৰু সৰুকৈ এনেদৰে কাটি দি লৈছোঁ। আৰু এতিয়া হাতেৰে গোটেইখিনি ভালদৰে সানি মেৰিনেশ্যন কৰি ল'ম। চিকেনখিনি মেৰিনেশ্যন কৰি আধা ঘণ্টা সময় কাৰণে ৰেষ্ট হ'ব দিম, লগালগ নবনাওঁ। বইল চিকেন বনাবলৈ হ'লে চিকেনখিনি মেৰিনেশ্যন কৰি অলপ সময় থোৱাৰ পিছত বনাব লাগে, তেতিয়া খাবলৈ বেছি ভাল হয়। চিকেন মেৰিনেশ্যন কৰি ৰখা প্ৰায় আধা ঘণ্টা হৈ গ'ল। এতিয়া গেছত এখন কেৰাহী ভালদৰে গৰম হ'বলৈ দি ইয়াতে মেৰিনেশ্যন কৰি ৰখা চিকেনখিনি দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। এই ৰেচিপিটো একেবাৰে মিডিয়াম ফ্লেমতে বনাব লাগে। গৰম কেৰাহীত চিকেন দি দিয়াৰ লগে লগে প্ৰথমতে এনেদৰে লাগি ধৰে, তেতিয়া ভয় খাব নালাগে। পানী দি দিয়াৰ লগে লগে লাগি ধৰাবোৰ এৰাই যায়। চিকেনখিনি এনেদৰে অলপ সময় ভাজি ল'ম মিডিয়াম ফ্লেমতে। এতিয়া ইয়াতে কেইটুকুৰামান আলু দি লৈছোঁ। যদি আপোনালোকে আলু খাব নিবিচাৰে তেতিয়াহ'লে নিদিলেও হ'ব। মই চিকেনত আলু দিলেহে খাই বেছি ভাল পাওঁ, সেইকাৰণে আলু দি লৈছোঁ। এতিয়া ইয়াত অলপ উতলা গৰম পানী দিম। পানী মই একেবাৰতে নিদিওঁ, অলপ অলপকৈ দি সিজাই ল'ম আৰু এয়া ভালদৰে লৰাই লৈছোঁ। পানী দিয়াৰ লগে লগে লাগি ধৰাবিলাকো এৰাই গৈছে আৰু এতিয়া ঢাকন মাৰি দিম আৰু পানীখিনি অলপ শুকাবলৈ দিম। এয়া চাওক, পানীখিনি শুকাই গৈছে আৰু ভালদৰে গোটেইখিনি আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া ইয়াত আকৌ অলপ পানী দি লৈছোঁ আৰু ভালদৰে গোটেইখিনি লৰাই লৈছোঁ। বইল চিকেন বনালে অলপ অলপ পানী দি ঢাকন লগাই মিডিয়াম ফ্লেমত ভালদৰে সিজিবলৈ দিব লাগে, তেতিয়াহে খাবলৈ ভাল হয়। এতিয়া ফাইনেল পানী ইয়াত দি ল'ম, ইয়াৰ পিছত আৰু পানী নিদিওঁ। আপোনালোকে যিমানটো গ্ৰেভি বিচাৰে তাৰ হিচাপত পানী দি ল'ব। আৰু বইল চিকেন বনালে সদায় উতলা গৰম পানী দিব লাগে, তেতিয়া খাবলৈ বেছি ভাল হয়। এতিয়া মই ঢাকন লগাই ভালদৰে সিজিবলৈ দিম। এয়া বইল চিকেন প্ৰায় হৈ গৈছে। শেষত এতিয়া ইয়াত কেইখিলামান মান ধনিয়া পাত মিহি মিহিকৈ কাটি দিছোঁ। মান ধনিয়া সলনি ধনিয়া দিলেও হয়, কিন্তু বইল চিকেনত মান ধনিয়া দিলে টেষ্টটো বেছি ভাল হয়। আৰু এয়া অলপ সময় উতলিবলৈ দিছোঁ আৰু এয়া আমাৰ টেষ্টি এণ্ড হেল্ডি বইল চিকেন খাব পৰা হৈ গ'ল। সঁচাকৈ এনেদৰে বনোৱা বইল চিকেন খাবলৈ বহুত টেষ্টি হয়। যিসকলে বইল চিকেন খোৱা নাই তেওঁলোকে এনেদৰে বনাই গৰমে গৰমে ভাতৰ লগত নহ'লে ৰুটিৰ লগত এবাৰ ট্ৰাই কৰি চাবচোন, খাই বহুত ভাল পাব। তেতিয়াহ'লে আজিলৈ আহোঁ, অন্য এটা ৰেচিপিৰ সৈতে আকৌ এবাৰ লগ পাম। আজিলৈ বাই বাই।